হেল্ল' গাইজ MT টিচ মোবাইললৈ তোমালোকৰ ৱেলকাম। আজি তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ মই এটা নতুন ট্ৰিক। ট্ৰিকটো হ'ল যে তোমালোকে নিজৰ ফোন নাম্বাৰ নিদিয়াকৈ আনন'ন ফোন নাম্বাৰ দি তোমালোকে হোৱাটছআপ একাউণ্ট কেনেকৈ খুলিব পাৰা। তোমালোকক আগতে কৈ দিছোঁ, ট্ৰিকটো মই তোমালোকৰ এডুকেশ্যন পাৰপাছৰ কাৰণে দিছোঁ। তোমালোকে এইটো ট্ৰিকৰ কোনো ইলিগেল কাম নকৰিবা কেতিয়াও, আৰু যদি কৰা ইলিগেল তেতিয়া মই বা মোৰ চেনেলটো কেতিয়াও দুখী নহয়। তোমালোকে ট্ৰিকটো দি কিনে তোমাৰ লগৰ ল'ৰাবোৰক বা লগৰ ছোৱালীক তোমালোকে আনন'ন নাম্বাৰৰ পৰা মেছেজ কৰিব পাৰা। কেতিয়াও গম নাপাব যে সেইটো তুমিয়ে হয় বুলি। ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। তাৰ কাৰণে তোমালোকৰ এটা এপ্লিকেশ্যন দৰকাৰ পৰিব, টেক্সট নাও বুলি। এপ্লিকেশ্যনৰ ডাউনলোড লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। টেক্সট নাও আমি অ'পেন কৰিছোঁ। টেক্সট নাওত অ'পেন কৰোঁতে প্ৰথম মোৰ ইয়াত একাউণ্ট খোলা আছে, লগ আউট মাৰি দিছোঁ। তোমালোকে প্ৰথম এপ্লিকেশ্যনটো খোলোঁতে এনেকৈ পাবা ক্ৰিয়েট একাউণ্ট। তোমালোকে নিজৰ ইমেইল ID দি কিনে ক্ৰিয়েট কৰি ল'বা। মই মেইল এটা দি দিছোঁ। তাৰপিছত পিক এ পাছপৰ্ট, এটা পাছপৰ্ট দি দিবা নিজে। মই 1 2 3 4 5 6 দি দিছোঁ ক্ৰিয়েট একাউণ্ট। ইয়াত ছাবমিট কৰিব আহিছে, আই এম নট এ ৰবট। ছাবমিট। তাৰ কাৰণে ভেৰিফাই কৰিব আহিছে, চিলেক্ট অল স্ক'ৰ্ছ উইথ ভেচিকেল। নেক্সট, sorry, I am not a robot. Submit হৈ গ'ল। নাও তোমালোকে ক্ৰিয়েট একাউণ্ট মাৰিবা। চুজ ইয়ৰ ফোন নাম্বাৰ। তোমালোকৰ ফোন নাম্বাৰ চুজ কৰিব আহিছে, যোনটো নাম্বাৰ তোমালোকে হোৱাটছআপ কৰিব বিচাৰে, যোনটো নাম্বাৰ ভাল লাগে তোমালোকে নিজে লৈ ল'বা। চেঞ্জো কৰিব পাৰি ইয়াত। এৰিয়া কোড মাৰি কিনে 912। এইটো এটা এৰিয়া কোড হয়। তাৰো এটা নতুন ফোন নাম্বাৰ আহি গৈছে। তোমালোকে এনেকৈ ফোন নাম্বাৰ চাই মেলি নিজে চিলেক্ট কৰি ল'ব পাৰা। মই প্ৰথম নাম্বাৰটোও তোমালোকক লৈ দেখাইছোঁ, কণ্টিনিউ মাৰিছোঁ। আমি ফোন নাম্বাৰটো কাকো শ্বেয়াৰ কৰিব নালাগে। ন' আমি ইয়াত চাম, ইয়াত দেখুৱাই দিয়া আছে ওপৰৰ নাম্বাৰটো। নাম্বাৰটো য'ত দেখুওৱা আছে তাত ক্লিক কৰিবা, অট'মেটিকলি নাম্বাৰটো কপি হৈ যাব। তলত দেখাইছে ফোন নাম্বাৰ কপিটেড টু ক্লিপবৰ্ড। নেক্সট আমি যাম হোৱাটছআপত। মোৰ ইয়াত কোনো হোৱাটছআপ একাউণ্ট খোলা নাই। এগ্ৰি এণ্ড কণ্টিনিউ। ইয়াত আমি ফোন নাম্বাৰটো মাৰি দিম, +1 ইউনাইটেড ষ্টেটৰ ফোন নাম্বাৰ হয়। নেক্সট, তোমালোকে ষ্টেপ ৱাইজ ভালকৈ ভিডিঅ'টো চাই যাবা, নহ'লে তোমালোকে ভালকৈ কৰিব নোৱাৰিবা। ভিডিঅ'টো কমপ্লিট কৰিবা। তোমালোকে 100% এটা হোৱাটছআপ একাউণ্ট আনন'ন নাম্বাৰত খুলিব পাৰিবা। উইল বি ভেৰিফাই দি ফোন নাম্বাৰ। অ'কে মাৰি দিবা। চোৱা, এতিয়া আমাক লাগে কি 6 ডিজিট কোডটো। কোডটোৰ কাৰণে আমি আকৌ যাব লাগিব এপ্লিকেশ্যনটো টেক্সট নাওলৈ। তোমালোকে এটা কথা কৈ দিওঁ, ইয়াত তোমাৰ মেছেজ নাহে। যোনটো 6 ডিজিট কোড খুজিছে, আমি সেই কোডটো মেছেজৰ দ্বাৰাদি নাপাওঁ। তাৰ কাৰণে আমি কল নাও মাৰিব লাগিব। ফাৰ্ষ্ট টাইম ইয়াত প্ৰফাইলটো কমপ্লিট কৰিছে, ডান মাৰি থৈ দিছোঁ। এতিয়া কনভাৰ্চেশ্যন, ইয়াত কোনো অন নাই। ছেটিঙত যাব লাগিব, মেছেজ, এইটো আনফিল্ড ইনবক্স। ইয়াত অ'কে মাৰিবা।
মেছেজ ইম্পৰ্ট হ'ব চ' তাৰপিছত আমি কনভাৰ্চেশ্যনত যাব পাৰিম চ' ইয়াত কোনো আমাৰ হোৱাটছএপৰ কোড অহা নাই চ' তাৰ কাৰণে আমি হোৱাটছএপত যাম নেক্সট কল মি মাৰিম চ' কল মি মাৰোঁতে এই নাম্বাৰটো কল আহিব চ' ফোন আহিছে তোমালোকে দেখিবলৈ পাইছা ফোন আহিছে চ' আননোন নম্বৰৰ পৰা ফোন আহিছে চ' ৰিচিভ কৰিবা চ' নেক্সট আমি হোৱাটছএপলৈ যাম কোডটো পোৱাৰ পিছত চ' কোডটো কি 552270 চ' তোমালোকে দেখিবলৈ পাইছা আমাৰ হোৱাটছএপ একাউণ্ট ক্ৰিয়েট হৈ গৈছে এইটো কোনো ফেক ট্ৰিক নহয় বা কোনো মই এইটো এপ্লিকেশ্যন বঢ়াবৰ কাৰণে মই তোমালোকক ডাউনলোড কৰাবৰ কাৰণে চ' এইটো ইউজ কৰা নাই চ' মই নিজে ইউজ কৰিছোঁ এইটো এপ্লিকেশ্যন চ' মোৰ ভাল লাগিছে চ' তোমালোকৰ কাৰণে মই লৈ আহিছোঁ চ' ইয়াত অলৰেডি কোনোবাই ফটো দি থোৱা আছে মানে তোমাৰ এই নাম্বাৰটো ইউজ কৰি কোনোবাই হোৱাটছএপ চলাই আছিলে চ' এইটো বেলেগৰ নাম্বাৰ হয় চ' তোমালোকে আৰামত ইজিলি কৰিব পাৰিবা কাৰণ এইটো কোনো এই নহয় যোনেই চলাই আছে চ' ছেইম আমাৰ নিচিনাই ষ্টাইলত সিও এই নাম্বাৰটো এনেকৈ নেটৰ পৰা লৈ চলাই আছে চ' থোৰা হেৰি হৈছে চ' হোৱাটছএপ একাউণ্ট খোল খাই গ'ল দেখিছে ষ্টেটাছ দিয়া আছিলে অলৰেডি চ' মাই ষ্টেটাছ আমি নিজৰ ষ্টেটাছ চিলেক্ট কৰিব পাৰোঁ যি ষ্টেটাছ দিয়া দিব পাৰা চ' তোমালোকক দেখুৱাই দিছোঁ চ' কণ্টেক্ট নাম্বাৰখিনি তোমাৰে কণ্টেক্ট নাম্বাৰ থাকিব কোনো বেলেগৰ কণ্টেক্ট নাম্বাৰ নাথাকে ইয়াত তুমি নিজে যাক মেছেজ দিওঁ মই মেছেজ দিও দেখাই দিছোঁ লাগিলে চোৱা অভিষেক গোহাঁই হেল্ল' মেছেজ হোৱাটছএপ কিন্তু তোমাৰ নিজৰ ফোন নম্বৰ নাথাকে ইয়াত চ' ইয়াত দেখিব পাইছোঁ একাউণ্ট চিকিউৰিটি চৰি ইয়াত ক্লিক কৰি চোৱা এইটো চোৱা ফোন নম্বৰ চ' এইটোতো তোমাৰ নিজৰ ফোন নম্বৰ নহয় বা মোৰ নিজৰ ফোন নম্বৰ নহয় +1 আছে মই অসমীয়াত কৈছোঁ মানে মই অসমৰ হয় কোনো ইউনাইটেড ষ্টেটৰ নহয় চ' গাইজ এয়া আমাৰ হোৱাটছএপ একাউণ্ট খোল খাই গ'ল চ' তোমালোকক আৰু এটা বস্তু দেখাব বিচাৰিম মই ডিবি হোৱাটছএপ এইটো হোৱাটছএপত বহুত এনেকুৱা ট্ৰিক আছে য'ত নৰ্মেল হোৱাটছএপত নাই চ' এই হোৱাটছএপটো তোমালোকে যদি মোক ভাল লাগে চ' কমেণ্ট বক্সত কমেণ্ট কৰিবা নেক্সট এই হোৱাটছএপটোৰ ফিচাৰ্ছ আৰু সেই হোৱাটছএপটো কেনেকৈ ডাউনলোড কৰিব পাৰি চ' ডেছক্ৰিপশ্যনত মই ডাউনলোড লিংক দি দিম চ' এই হোৱাটছএপটো ফিচাৰ্ছ তোমালোকক দেখুৱাইছোঁ চ' আমি এটা ষ্টেটাছলৈ গ'লোঁ যেনিবা আমি নৰ্মেলি হোৱাটছএপত ষ্টেটাছ ডাউনলোড কৰিব নোৱাৰোঁ চ' ইয়াতে দেখুৱাইছোঁ ইয়াত
এই তিনিটা ডট ডট বটন থকা জেগাটো চুবা তাত মিউট আৰু ডাউনলোড অপশ্যন আছে চ' ডাউনলোড কৰি দিলে আমাৰ অট'মেটিকলি ডাউনলোড হৈ যাব ষ্টেটাছটো চ' মই ডাউনলোড বটনত ক্লিক কৰি দিছোঁ চ' দেখিব পৰা ছেভ টু গেলেৰী চ' আমাৰ ষ্টেটাছটো গেলেৰীত ছেভ হৈ গৈছে মই দেখুৱাই দিম লাগিলে আৰু তিনিটা ডটত ক্লিক কৰিবা ইয়াত চোৱা লিষ্টটো বহুত দীঘল আহিছে প্ৰাইভেচি OG ছেটিং ৰিষ্টাৰ্ট হোৱাটছএপটো ৰিষ্টাৰ্ট মাৰি দিলে অট'মেটিক কাট খাই মেলি আকৌ ৰিষ্টাৰ্ট হ'ব হোৱাটছএপটো চ' কাষ্টম চাৰ্ট মেছেজ চিডিউলাৰ এনেকুৱা এটা বস্তু য'ত মেছেজটো আমি টাইম ছেট কৰি থ'ব পাৰোঁ এইটো টাইমত এইটো মেছেজটো চেণ্ড হ'ব লাগিব চ' তোমালোকে কাৰোবাৰ ৰাতি বাৰ্থডে উইচ কৰিব আছে ৰাতি 12টা বজাত কৰিব লাগে চ' তেতিয়ালৈকে তোমালোকে সাৰ পাই থাকিব দৰকাৰ নাই তোমালোকে 12টা বজাত কাটি 12টা বজাত টাইম ছেট কৰিবা মেছেজ হেপী বাৰ্থডে লিখিবা কোনটো নাম্বাৰত দিব লাগে সেই নাম্বাৰটো চিলেক্ট কৰিবা ছেট কৰি থৈ দিবা সেইটো টাইমতেই সেইটো মেছেজেই ছেইম টাইমত মেছেজ চেণ্ড হৈ যাব চ' আৰু তোমালোকে প্ৰাইভেচি দিব পাৰা চ' কিছুমান হেৰিয়ত এতিয়া ধৰি লোৱা তোমালোকে কাৰোবাৰ লগত কথা পাতিছা অনলি ইণ্ডিয়ান ইয়াক তোমাৰ প্ৰাইভেচি লাগে এই মেছেজখিনি কোনো পঢ়িব নালাগে চ' ইয়াতো তোমালোকে পাছপৰ্ট লগাব পাৰিবা চব যদি তোমালোকে ভাল দেখিছা তোমালোকে কমেণ্ট কৰিবা মই তোমালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম চ' গাইজ ধন্যবাদ আৰু যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তলত লাইক মাৰিবা আৰু কমেণ্ট কৰিবা যদি তোমালোকে কিবা প্ৰব্লেম পোৱা এইটো ট্ৰিকত যদি তোমালোকৰ কাম নহয় বা কিবা এটা প্ৰব্লেম হৈছে চ' কমেণ্ট কৰিবা মই নিশ্চয় ৰিপ্লাই দিম চ' ধন্যবাদ আৰু যদি তোমালোকে ছাবস্ক্ৰাইব বা কৰা নাই মোৰ চেনেলটো নিউ হয় চ' ছাবস্ক্ৰাইব কৰি ল'বা মই এনেকৈ নিউ ভিডিঅ' তোমালোকৰ ওচৰলৈ লৈ আহি থাকিম